বিভিন্ন সময়ত চৰকাৰে লগত আলোচনা বিলোচনা হোৱাৰ পিছতো গুৰুত্ব নিদিয়াটো অতিকৈ দুখৰ কথা আৰু পৰিতাপৰ কথা। বিগত এটা যদি কথা কওঁ আমি, আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা সন্মিলনীৰ সংযুক্ত বৈঠকত অসম চৰকাৰৰ লগত বিগত বছৰত আমাৰ জনতা ভৱনত শিক্ষামন্ত্ৰী তৎকালীন শিক্ষামন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱে নিজে মাতি পেলাই আমি অসম ৰাজ্যিক প্ৰাথমিক উদ্যোগত আমি প্ৰায় 250 জন শিক্ষক বা আমি জিলা পৰ্যায়ৰ বা ৰাজ্যিক পৰ্যায়ৰ কৰ্মকৰ্তাসকল আমি গৈ পেলাই জনতা ভৱনত আমি বহিছিলোঁ। তাত শিক্ষামন্ত্ৰী তৎকালীন শিক্ষামন্ত্ৰী শ্ৰীযুত শৰ্মাদেৱে স্পষ্টভাৱে কৈছিল, আপোনালোকক যদি আমি প্ৰধান শিক্ষকৰ পদটো দিওঁ তেন্তে বিভিন্ন সমস্যাৰ ওপৰত আলোচনা হৈছিল। কিন্তু বিশেষভাৱে সেইদিনাখন 14 নৱেম্বৰ আছিল 2020 চনৰ। তেখেতে কৈছিল যে জিলা পৰ্যায়ত এটা ঠাইৰ পৰা সুদূৰ উত্তৰ অঞ্চল যদি দূৰত 20 কিলোমিটাৰ 30 কিলোমিটাৰ দিয়া হ'ব সেই প্ৰধান শিক্ষকৰ পদটো লৈ পেলাই তেন্তে আপোনালোকৰ অসুবিধা নহ'ব নেকি বুলি তাত আলোচনা বিলোচনা হৈছিল। কিন্তু আমাৰ তৰফৰ পৰা তেখেতক শিক্ষামন্ত্ৰী চাহাবক তেতিয়াৰ শিক্ষামন্ত্ৰী চাহাবক কোৱা হৈছিল যে আমাৰ কোনো অসুবিধা নহয়, আমাৰ প্ৰধান শিক্ষকৰ পদটো লাগিবই বুলি কোৱাতে হ'ব, কিবা এটা আলোচনা কৰিম, আপাতত কিবা এটা মাননি এতিয়া 300 টকা লৈ আছে আপোনালোকে, কিবা এটা বঢ়াই পেলাই 1000 হওক 1500 হওক 2000 টকা দিয়া হ'ব। পৰৱৰ্তী পৰ্যায়ত প্ৰধান শিক্ষকৰ পদ হেডমাষ্টাৰৰ পদটো সৃষ্টি কৰি যেনেকৈ এম ই স্কুল বা হাই স্কুলত এই পদটো আছে তদ্ৰূপ সৃষ্টি কৰি আপোনালোকক দিয়া হ'ব। আপাতত সময় খুব কম, কিন্তু কিবা এটা লামচাম 1000 হওক তেওঁৰ ছাৰৰ মুখৰ পৰাই কোৱা হৈছিল। কিন্তু সেই অৰ্ডাৰটো আপোনালোকে যাওক এতিয়া অফিচত গৈ পেলাই চহী কৰি দিয়ক উকা কাগজত বুলি কৈছিল। আমি চহী কৰি পেলাই প্ৰথম অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা সন্মিলনীৰ অফিচত গৈ গোটেই যিমান ডিষ্ট্ৰিক্টৰ পৰা আমি ছেক্ৰেটাৰী প্ৰেছিডেণ্ট গৈছিলোঁ বা আমাৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মকৰ্তাসকলে লিখিতভাৱে দিছিলোঁ, তথাপিও তাৰ কোনো প্ৰতিশ্ৰুতি বা ফলপ্ৰসূ লাভালাভ আজিলৈকে হোৱা নাই। সেইকাৰণে আৰু বিভিন্ন সমস্যাটো আছেই, বহুতো সমস্যা আছে, বিশেষকৈ এই 5টা সমস্যাৰ ওপৰতহে আজি আমি গোটেই ভাৰতবৰ্ষত এই 1 ঘণ্টীয়া অনশন কাৰ্যসূচী পালন কৰি আছোঁ।